তো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান তোমাৰ ইউটিউব চেনেল। তো ভাই বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। তো কণ্টিনিউছলি ভিডিঅ' দিব পৰাই নাই, মই ট্ৰাই কৰি আছোঁ। তো কিবা কিবি কামতো ব্যস্ত হৈ আছোঁ এনেকৈ। তো আজি মই চাইকেল কিনিব গৈ আছোঁ। তো আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। তো তাৰে আগত দুটামান SBIত মোৰ কাম আছে। তো সেইকেইটা কাম কৰি তো এখন চাইকেল মই কিনিম। তো আপোনালোকক দেখাম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো ভাই বেলেগে বাইক কিনি আছে আৰু মই চাইকেল। তো হ'ব ব'লক, একদিন আহিব মোৰো। তো ব'লক এতিয়া। তো ভাই ইয়াৰ পিছত মই এনেকৈ গৈ এখন ইনষ্ট্ৰুমেণ্টেশ্যনৰ দোকানত সোমালোঁ। মোৰ গিটাৰখনৰ কাৰণে এডাল কেপো লাগে। কেপোডালৰ ব্যৱহাৰ গিটাৰ যোনে প্লে' কৰে জানে, মই কেতিয়াবা আপোনালোকক দেখাই দিম। তো ফাইনেলি মই পাৰ্চনেল কামকেইটা শেষ কৰি এইখন চাইকেল মই ল'লোঁ আৰু এতিয়া এছেম্বল কৰি আছে, ভালকৈ বাহিৰত দেখাই আছোঁ ৰ'ব। 2000 years later. তো হেল্ল' গুড মৰ্ণিং এভৰিৱান। তো মই যোৱাকালি মানে দুদিন আগত চাইকেলখন আনিছিলোঁ। তো দুদিন বৰষুণে দি আছিল, তো ওলাব পৰা নাছিলোঁ। তো আজি অলপ ৰাতিপুৱাই ওলাই আহিলোঁ। তো এইটো মোৰ পিছফালে দেখিছে, এইটো পাগলাদিয়া নদী হয়। পাগলাদিয়া নদীটো গোটাই শুকাই গৈছে। তো আপোনালোকক এতিয়া মই চাইকেলখন গোটাই দেখাই আছোঁ। আৰু ইয়াতে মানে ভিউটো অলপমান ভাল লাগি আছে এতিয়া বৰ্তমান। তো ধুনীয়া এটা ভিউ পাই আছোঁ ইয়াতে। ৰাতিপুৱাই অলপ ওলাই আহিছোঁ। তো এইটো পাগলাদিয়া গোটেই শুকাই গৈছে এতিয়া, পানী নায়ে একদম। তো এতিয়া চাইকেলখন দেখাই আছোঁ, অলপ বৰষুণো পেলছি। তো ৰ'ব চাইকেলখন দেখাই আছোঁ এতিয়া। এইখনে মোৰ হাইভেলিছ ট্ৰেইলফায়াৰ 26 ইঞ্চৰ এখন। তো এইখন মই কিনিছোঁ 7,000, মোটামুটি 7,500তে কিনিছোঁ। তো দামটো হয়তো মোৰ প্ৰবলি অলপ বেছি ল'লে নেকি মোৰ। তো আপোনালোকৰ যদি কাৰোবাৰ আছে জনাবচোন কমেণ্ট কৰি পেলাই। বাকী আৰু চাইকেলখন ঠিকেই পাইছোঁ মই। আমি এৰাউণ্ড এইখন কিমান চলালোঁ, 6-7 কিলোমিটাৰ হ'ব ন, 6-7 কিলোমিটাৰমান চলালোঁ। কমফৰ্টটো মানে ছিটটোৰ প্ৰথমতে ইমান নাপায়। মই আগৰ প্ৰথম দিনাতকৈ মই অলপ মানে আজি কমফৰ্ট পাইছোঁ। তো লাইফ তেনেকুৱা চাগে অলপ। আৰু প্ৰথমতে আপুনি ইমান কমফৰ্ট নাপায়। লাহে লাহে যেতিয়া আপোনাৰ অলপ ইউজটো হ'ব, মানে আপুনি চলাব মানে ব্যৱহাৰ কৰিব মানে, তেতিয়া মানে আপোনাৰ অলপ কমফৰ্টনেছটো আহিব। কিন্তু বহুত বেছি কমফৰ্টনেছ নাই মানে ছিটটো। তো ভাই চাইকেলখনৰ যিহেতু কমফৰ্টটো মই কথা ক'লোৱে, কমফৰ্টটো ছিটটো অলপ আছে এইটো। বাকী চকেট ছাছপেনশ্যনটো থকাৰ কাৰণে মানে চাইকেলখন চলাই অলপমান ভাল লাগে। যেন আপোনাৰ মই দেখা পাইছে আপুনি উইদাউট ডিস্ক থকাখন মই কিনিছোঁ। তো ডিস্ক কেইখনত নাই যিহেতু, ডিস্ক থাকিলে মানে অলপ চাইকেলতনো আৰু কি ডিস্ক লগাব। চ' ডিস্ক থকাখন লগালে আৰু আপোনাৰ কষ্টিঙো বেছি হৈ যায়, প্লাছ মেইনটেনেঞ্চ এইবিলাকো বহুত বেছি হৈ যায়। তো মই মানে প্ৰিফাৰ কৰোঁ উইদাউট ডিস্কখন আপুনি কিনি লওক চাইকেল, তো সেইকাৰণে আপোনাৰ ভাল হ'ব। তো মোৰ দৰে যদি 60-70 কেজি মানে মানুহ হয় কাঠটো, তেতিয়া অলপ মানে দিগদাৰ হয় এইখন চাইকেলত। তো মানে অলপ বিষটো উঠে আৰু পিছফালটোত, তো গম পাইছে আৰু। তো সেইটোৱে, বাকী বিশেষ মই প্ৰব্লেম পোৱা নাই এতিয়ালৈকে চাইকেলখনত। তো চলাই এনে ভালেই লাগছে। বাকী আৰু চাইকেলখন কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব। তো ৰাতিপুৱাৰ ভিউটো ভালেই লাগে, মানে ওলাই আহিলে আপোনালোকেও সোনকালে পাৰে যদি অলপ উঠিব। তো ময়ো এনেই ভাষণ যদিও দিছোঁ, সদায় নুঠোঁ। কিন্তু আজি উঠি পেলাই ভাল লাগছে। তো ট্ৰাই কৰিম মই নেক্সট আগলৈ মানে উঠক লাগি সোনকাল যিমান পাৰোঁ। আৰু বৰষুণটো ডাঙৰ হৈ গৈ আছে, এতিয়া আমি ইয়াৰ পৰাই যাওঁ। তো ভাই আমি এতিয়া গৈ থাকোঁ, অলপ বৰষুণো পেলাই আছে মানে। তো ইয়াত যিহেতু ৰখা জেগাও তেনেকুৱা নাই, তো আমি এতিয়া ইয়াৰ পৰা যাই থাকোঁ আৰু। তো ভাই বৰষুণ ডাঙৰকৈ আহিছে, তো আমি গৈ আছোঁ এতিয়া। আমাৰ মানে বৰষুণ কৰি ভালেই লাগিছে পুৰা একদম। তো ভাই বৰষুণ কমাই নাই, তো আমি যাই আছোঁ। ইমান বহুত সময় হ'ল, 1 ঘণ্টাৰ বেছি হৈ গ'ল মোটামুটি ৰখি আছিলোঁ তাতে। তো এতিয়া যায়ে থাকোঁ।
হয়তো বেলেগে মটো ব্লগ কৰে আমি চাইকেল ব্লগ কৰি আছোঁ तो कह दो ना हमें आज तो दे दो ना एक बात तो छेड़ो ना जज्बात में खोले ना ओ मेरी हीर हो ना खफा তো অলপ আগত আহি দুকাপ গৰমা গৰম চাহ ল'লোঁ উইথ খুৰমা আৰু এইখন বালিলেচা কালী মন্দিৰ এইখনৰ মই এটা ব্লগ বনাইছোঁ আগতে তো আপোনালোকে যদি কোনেও চোৱা নাই চাওক সেই ভিডিঅ'টো তো বৰষুণৰ কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু ব্লগটো মই ইয়াতে শেষ কৰিব লগা হ'ল কিন্তু তাৰে আগত মই এটা কথা কৈ দিওঁ এইখন চাইকেলৰ সপোন প্ৰায় মোৰ 16-17 বছৰমান আগৰে হ'ব তো এইখন চাইকেল মই ডেছপাৰেটলি বিচৰা বুলি যে কয় সেইটো মানে তো ক্লাছ 6-7ত পঢ়ি থাকোঁতে বিচাৰিছিলোঁ কিন্তু এজ ইউজুৱেল আমাৰ দৰে ফেমিলি হয়তো মোৰ দৰে আৰু বহুত আছে এনেকৈ সপোন পূৰণ নোহোৱা কিন্তু লেটকৈ হ'লেও মই চাইকেলখন লৈছোঁ আৰু অলপ ফিল কৰিব ট্ৰাই কৰিছোঁ